খুব দুৰ্ভাগ্যজনক, যাৰ কাৰণে মোৰ কাৰ্যসূচীও পলম হ'ল। মোৰ সমষ্টিত আজি ঝাৰবাৰী ৰেঞ্জৰ অন্তৰ্গত ঝাৰবাৰীত যোৱা ৰাতি গাঁৱৰ কিছুমান মানুহবিলাকে চোৰাংকৈ চাইকেলেৰে কাঠ কঢ়িয়াই আনিছিলে। তাতে গাঁৱৰ মানুহবিলাকে কোৱা মতে 16টা চাইকেল আছিলে, চাইকেলত কাঠ কঢ়িয়াই আছিল। তো ইয়াত ফৰেষ্টৰ এটা NGO বুলি কৈছে, তেওঁলোকৰ দুজন ব্যক্তিয়ে গৈ পেলাই 1-2 এনেকুৱা 7 নম্বৰ চাইকেলত গৈ পেলাই তেওঁক নিশ্চয় ওচৰৰ পৰা গুলীয়াই হত্যা কৰিলে। তো ইয়াৰ এটা তদন্ত হ'ব। ইতিমধ্যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্ত ঘোষণা কৰিছে আৰু বিভাগৰ ফালৰ পৰাও এইটো সৰজমিন তদন্ত কৰা হ'ব বুলি আমি গম পাইছোঁ। কিয় কৰিলে, কেনেকৈ হ'ল, কিয়নো নিশ্চয় ওচৰত ঝাৰবাৰী ফৰেষ্ট ৰেঞ্জ অফিচ এটা আছিলে, ওচৰত আৰু এটা ডিগলিত এটা ফৰেষ্টৰ কেম্প আছিলে। এই দুয়োটা কেম্প বা অফিচৰ মাজেৰে তেওঁলোকে কেনেকৈ ইমান সহজে কাঠ কঢ়িয়াই আছিলে, এই কথাটো তদন্তত ওলাই পৰিব। কোনে কৰিলে, কিয় কৰিলে, কোনে গুলীয়াই হত্যা কৰিলে, কাৰ নিৰ্দেশ আছিল, এই কথাবিলাক নিশ্চয় তদন্তত ওলাই পৰিব। তো আমি প্ৰটেকশ্যনৰ কথা কৈ আছোঁ, আমি গছ পুলি ৰোপণ কৰি আছোঁ। এনেকুৱা সময়ত এইবিলাক যে ঘটনা ঘটি আছে, এইটো দুৰ্ভাগ্যজনক। মই ৰাতিপুৱা সেইখন ঘৰলৈও গৈছিলোঁ। খুব দুখজনক অৱস্থা। তেওঁৰ সহধৰ্মণী আৰু কোন কেঁচুৱা থাকি গ'ল, যাৰ জীৱিকাৰ কোনো উপায় নাই। তেনেকুৱা ঘটনাবিলাক চালে খুব দুখ লগাজনক। তাৰ কাৰণে চৰকাৰে ক্ষতিপূৰণ দিব। ইতিমধ্যে মই মাননীয় চিফ প্ৰমোদ বড়োৰ লগত কথা পাতি আছোঁ। তেখেতে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিব আৰু তদন্ত কৰা হ'ব।